বন্ধুসকল, আমি সকলোৱে জানো খেজুৰ এবিধ শ্ৰেষ্ঠ পুষ্টিকৰ ফল। শুকান খেজুৰ খাই বৰ মজা লাগে। খেজুৰ বা খেজুৰ এবিধ স্বাস্থ্যৰ পক্ষে উপকাৰী শুকান ফল। খেজুৰ খালে শাৰীৰিক উৎকৰ্ষ সাধনৰ উপৰিও সৌন্দৰ্য বৃদ্ধি হয়। আমি খাই ভাল লগা খেজুৰত আছে ভিটামিন এ, ভিটামিন বি কমপ্লেক্স, ভিটামিন কে, মেগনেছিয়াম, কাৰ্বহাইড্ৰেট, কেলছিয়াম, আইৰণ আদি। বন্ধুসকল, মোৰ চেনেলটোলৈ যদি প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, যাতে মোৰ এনে গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পোনপ্ৰথমে পাবলৈ সক্ষম হয়। খেজুৰত গ্লুক'জ, চুক্ৰ'জ, ফ্ৰুক্টোজ, কাৰ্বহাইড্ৰেট থাকে। সেয়েহে খেজুৰ খালে যথেষ্ট পৰিমাণে শক্তি পোৱা যায়। ডায়েবেটিছ ৰোগীয়ে কুঁহিয়াৰ পৰা উৎপাদিত চুগাৰ, কাৰ্বহাইড্ৰেট বা চেনি খোৱাত বাধা থকাৰ বাবে শক্তি আহৰণৰ হেতু প্ৰতিদিনে 2-3টা খেজুৰ খাব পাৰে। খেজুৰত কলেষ্ট্ৰল নাথাকে। নামমাত্ৰ চৰ্বি থাকে কাৰণে খেজুৰ খালে তেজত কলেষ্ট্ৰল বৃদ্ধি নহয়। খেজুৰ খালে কোষ্ঠকাঠিন্য আঁতৰ হয়। ৰাতি এগিলাচ গৰম পানীত কেইটামান খেজুৰ ডুবাই ৰাখি ৰাতিপুৱা পানীখিনি খালে শৌচ পেচাব খোলোচা হয়। প্ৰতি 100 গ্ৰাম শুকান খেজুৰত 0.9 গ্ৰাম আইৰণ পোৱা যায়। 100 গ্ৰাম খেজুৰ খালে দৈনিক আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় আইৰণৰ 11% আমি আইৰণ পাব পাৰোঁ। সেয়েহে খেজুৰ খালে ৰক্তহীনতা নাইকিয়া হয়। খেজুৰত যথেষ্ট পৰিমাণৰ পোষক দ্ৰব্য থকাৰ বাবে হাড় আৰু মাংসপেশী মজবুত হয়। খেজুৰত থকা কেলছিয়ামে দাঁত আৰু শৰীৰৰ হাড়বোৰ মজবুত কৰে। খেজুৰত ভিটামিন এ থাকে। সেয়েহে খেজুৰ খালে কুকুৰিকণা, অন্ধতা আঁতৰ হোৱাৰ উপৰিও দৃষ্টিশক্তি বৃদ্ধি হয়। গৰ্ভৱতী মহিলাই খেজুৰ খোৱাটো অত্যাৱশ্যকীয়। খেজুৰত আইৰণ থকাৰ বাবে গৰ্ভৱতীৰ ৰক্তহীনতা নহয়। ভিটামিন কে থকাৰ বাবে প্ৰসৱৰ সময়ত ৰক্তক্ষৰণ কমকৈ হয়। প্ৰসৱ বেদনা কমকৈ হোৱাৰ বাবে সহজে সন্তান প্ৰসৱ কৰিব পাৰে। আয়ুৰ্বেদিকৰ চৰক সংহিতাৰ উল্লেখ আছে, খেজুৰ আৰু খিচমিচ গৰুৰ ঘিউত যদি ভাজি একেৰাহে কিছুদিন খালে পুৰুষ আৰু মহিলাৰ যৌন ক্ষমতা বৃদ্ধি হয় আৰু লগতে পুৰুষৰ শুক্ৰ বৃদ্ধি হয়। গতিকে বিশেষকৈ সন্তানহীনতা মহিলাসকলৰ বাবে সন্তানহীনতা পুৰুষ বা মহিলাসকলৰ বাবে খেজুৰ বিশেষ উপকাৰী। খেজুৰে শৰীৰৰ ধাতু পোষণ কৰি শক্তি যোগায়। কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰা ব্যক্তিয়ে 5টাকৈ আগবেলা আৰু পিছবেলা খেজুৰ খালে অধিক শক্তি পায়। চৰ্দি, কাহ আৰু পানী লগাত খেজুৰে অমিত ৰূপে কাম কৰে। প্ৰতিদিনে যদি 4-5টা খেজুৰ গৰম গাখীৰৰ সৈতে খালে নতুন আৰু পুৰণি চৰ্দি, কাহ, পানী লগা, শ্বাস-প্ৰশ্বাস আদি ৰোগ ভাল হয়। খেজুৰ খালে শৰীৰ গৰম হৈ থাকে। সেয়ে ঠাণ্ডা দিনত বৃদ্ধ ব্যক্তিসকলে গাখীৰৰ সৈতে খেজুৰ খালে ৰাসায়নৰ দৰে কাম কৰে। খেজুৰ এবিধ শ্ৰেষ্ঠ এণ্টিঅক্সিডেণ্ট পোৱাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় বাবে ৰোগমুক্ত হৈ থাকিব পাৰে খেজুৰ খালে। আৰু খেজুৰ খোৱাৰ ফলত যিকোনো বেমাৰৰ বীজাণুৱে সহজে আক্ৰমণ কৰিব নোৱাৰে ৰোগীসকলৰ বাবে। গতিকে আমি প্ৰতিদিনে খেজুৰ নোৱাৰিলেও মাজে সময়ে খেজুৰ খোৱাটো দৰকাৰ।